এইটো মানে যিটো মেঘালয় আৰু কাৰ্বি আংলং বৰ্ডাৰ যিটো টেক পলিচি সেইটো মানে এক দুইজন আলোচনা কৰি পেলাই কাৰ্বি আংলঙৰ মাটি এই মেঘালয় হস্তান্তৰ কৰাটো ৰাজ্যে কেতিয়াও নমানে। কাৰণ এইটো ডিমাৰ্কেটেড এৰিয়া হয়। যিটো কাৰ্বি আংলং 1951 এইটো ডিমাৰ্কেট কৰা আছে। এইটো কোনো ডিছপুট নাই। কাৰ্বি আংলং আৰু মেঘালয় বৰ্ডাৰত একো ডিছপুট নাই। তাতে পিলাৰ আছে আৰু নেচাৰেল বাউণ্ডেৰী আছে। গতিকে ইয়াতে তেওঁলোকে কৈছে 15 আগষ্টৰ আগতে এইটো মাটিটো মেঘালয় কেইখনমান গাঁও মানে তেওঁলোকে মেঘালয়তে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব বুলি কৈ আছে আৰু ব্লক 1 ব্লক 2। গতিকে এইটো ৰাইজে কেতিয়াও নামানে। এইটো যেতিয়া ডিষ্ট্ৰিক্ট কাউন্সিল কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেতিয়া এষ্টাব্লিছ হৈছে সেই তেতিয়াৰ পৰা তেওঁলোকে চেন্ট্ৰেল গভৰ্ণমেণ্টে এইটো সাৰ্ভে কৰা মতে তেওঁলোকে ডিমাৰ্কেট কৰা আছে। সেইটো মতে মানে মাটি এক দুঘৰৰ যাতে এতে নাযায় কাৰ্বি আংলং পৰা এইটো ৰাইজে বিচাৰিছে। গতিকে এক দুইজন আলোচনা কৰি পেলাই কাৰ্বি আংলং মাটি মেঘালয় দি দিম বুলি এইটোতো নহ'ব। এইটো হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অফ আছাম, তাৰপিছতে CM তুলিৰাম ৰংহাং, তাৰপিছতে মেঘালয় চিফ মিনিষ্টাৰ কমৰেশ চাংমা ডাঙৰীয়া, তেওঁলোক তিনিজন আলোচনা কৰি পেলাই এনেকে কাৰ্বি আংলং মাটিটো এনেকে তাতে অন্তৰ্ভুক্ত কৰিব মেঘালয়তে। এইটোতো কেতিয়াও মানি নলয়। এইটো মানে নিয়ম নহয়, এইটো ইলিগেল হয়। গতিকে এইটো উইথড্ৰ কৰিব লাগে ইমিডিয়েট। এই গিভ এণ্ড টেক পলিচিটো সোনকালে উইথড্ৰ কৰিব লাগে, নহ'লে ইয়াতে ভাইলেন্স ডাঙৰ এটা ভাইলেন্স হৈ যাব। যেনেকে মণিপুৰ ষ্টেট যেনেকে ভাইলেন্স হৈছে তেনেকে এটা ডাঙৰ ভাইলেন্স হৈ যাব। গতিকে ৰাইজে শান্তিপূৰ্ণ কাৰণে যদি গভৰ্ণমেণ্টে অলপ চিন্তা কৰিব লাগে। এইটো গভৰ্ণমেণ্টক আমি সেইটো কাৰণে অনুৰোধ কৰিছো যাতে অশান্তি সৃষ্টি নকৰে কাৰ্বি আংলঙত। শান্তি স্থাপন কৰিব লাগে বুলি কাৰ্বি আংলঙৰ ৰাইজে বিচাৰিছে। এইটোৱে আৰু।